কাৰোবাৰ ভাল সমালোচনা কৰিব নোৱাৰিলে বেয়া সমালোচনা কৰা উচিত নহয়। কাৰণ আজি আপুনি কাৰোবাৰ বেয়া সমালোচনা কৰিছে, কাইলৈ আপোনাৰ কোনোবাই কৰিব, এয়া বাস্তৱনীয়। জীৱনটো সঁচাই বহুত ধুনীয়া হয়। ঠিক এই সুন্দৰ পৃথিৱীখনৰ দৰে এই সৰু জীৱনটোৰ নিজৰ লগতে সকলোৰে ভাল চিন্তা কৰি আগুৱাই যোৱাতেই শ্ৰেষ্ঠ নহয় জানো। কাৰণ অনাগত দিনবোৰত কাৰ জীৱনত কি আহিব আমি কোনেও নাজানো। আপুনি মই সকলো ছোৱালী একে নহয় হোৱাৰ দৰে, ঠিক সেইদৰে সকলো ল'ৰাও একে নহয়। সকলো ল'ৰাই এজনী ছোৱালীৰ পৰা দামী দামী উপহাৰ নিবিচাৰে, মাত্ৰ অলপমান সঁহাৰি বিচাৰে। সকলো ল'ৰাই ৰাতি উলংঘা শৰীৰ নহয়, সাহস হিচাপে লৈ থাকে। কিছুমান শৰীৰ আকৰ্ষণ নহয়, তাইৰ ব্যক্তিত্বৰ প্ৰেমত পৰে। আধা বাটতে এৰি থৈ যোৱা বিপৰীতে বহুত আকৌ সমাজত সাক্ষী কৰি পত্নী মৰ্যাদা দিব বিচাৰে। জীৱনৰ প্ৰতিটো সম্বন্ধ মানুহেই ইপিষ্টি সিপিষ্টি। মই একো নজনাকৈয়ে তুমি মোৰ ভাল লগা মানুহজন হৈ পৰিলা। মোৰ বাবে অনুপ্ৰেৰণা আৰু সাহসৰ প্ৰতীক তুমি সদায়। মোৰ কাষত সাহস হৈ থাকিবা, উশাহ হৈ থাকিবা। প্ৰতিপল প্ৰতিক্ষণ আমাৰ ভৱিষ্যত আমি সুন্দৰভাৱে গঢ়ি তুলিম। এজনে আনজনৰ বাবে সদায় লগত থাকিম সাহস হৈ।